12th বাওখুংৰি ফেষ্টিভেললৈ অহাকালি 12, 13 আৰু 14 এই তিনিদিনীয়া আমি কাৰ্যসূচী ৰাখিছোঁ আৰু অহাকালিৰ পৰা আমাৰ 8টা বজাৰ পৰা বাওখুংৰি ফেষ্টিভেল আমাৰ আৰম্ভ হ'ব। তাৰে বাওখুংৰি ফেষ্টিভেলৰ প্ৰথমে আমাৰ চাইকেলিং কম্পিটিশ্যন আৰম্ভ হ'ব। চাইকেলিং কম্পিটিশ্যন আৰম্ভ হোৱাৰ পিছত আমাৰ মেইন গেট উদ্বোধন কৰিব আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই। আৰু তাৰে পিছত আমাৰ বিভিন্ন ট্ৰেডিশ্যনেল গেমছ বা বিভিন্ন যিখিনি আছে এইখিনি আমাৰ আৰম্ভ হ'ব। আৰু নেক্সট ডে 13th আমাৰ হিল ট্ৰেকিং যিটো আমাৰ মেইন কম্পিটিশ্যন হয়, এই হিল ট্ৰেকিংটো আমাৰ আৰম্ভ হ'ব। এইবাৰ 12th বাওখুংৰি ফেষ্টিভেলত আমাৰ কিছুমান নতুনত্ব বস্তু আমি এড কৰিছোঁ। যেনেকুৱাকৈ আমি এইবাৰ জিপ লাইনিং আমি আৰম্ভ কৰিছোঁ। যিসকল বিভিন্ন জেগাৰ পৰা আমাৰ টুৰিষ্টসকল আহিব তেওঁলোকে জিপ লাইনিং কৰিব পাৰিব। তাৰ লগতে আমি হট এয়াৰ বেলুনো আমি তাতে লগোৱা হৈছে, তাতে হট এয়াৰ বেলুনৰো এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। তাৰ উপৰি পাৰাগ্লাইডিং, যদি বতৰে সাথ দিয়ে আমাৰ এবাৰ পাৰাগ্লাইডিং ধিৰবিলৰ পৰা পাৰাগ্লাইডিঙো আৰম্ভ হ'ব। যে তিনিটা বস্তু আগতে হোৱা নাছিলে, এই তিনিটা বস্তু আমি এবাৰ এড কৰিলোঁ। তাৰ লগতে কালচাৰেল প্ৰগ্ৰাম যিটো আমাৰ আগতে হৈ আছিলে তেনেকুৱাকৈ হৈ থাকিব। আৰু আমাৰ ট্ৰেডিশ্যনেল গেমছ আমি 2টা নতুনকৈ এড কৰিলোঁ। যোৱাবাৰ আমি 2টা আছিলে, এইবাৰ আমি 4টা ট্ৰেডিশ্যনেল গেমছ আমি এড কৰা হৈছে। তো বিশেষ এটা মেছেজ এইবাৰ আমি বাওখুংৰি ফেষ্টিভেলৰ পৰা দিব বিচাৰিছোঁ। আগতে যেনেকুৱাকৈ আমাৰ হিল ট্ৰেক ৰুটটোত 2 চাইডে দোকান বহিছিলে আৰু প্লাষ্টিক ইউজটো অলপমান বেছি হৈছিলে। তো এইবাৰ আমি টোটেল সেই ট্ৰেকত যাতে কোনো দোকান নিদিয়ে তাৰ ব্যৱস্থা আমি কৰিছোঁ। তেওঁলোকৰ কাৰণে সুকীয়াভাৱে আমি তলত তেওঁলোকৰ ষ্টল বনাই দিয়া হৈছে। আৰু এইবাৰ আমি জিৰ' প্লাষ্টিক, যিহেতু এইটো আমাৰ ফৰেষ্ট এৰিয়া পৰে কাষতে, তো আমি জিৰ' প্লাষ্টিক কেনেকুৱাকৈ আমি কৰিব পাৰোঁ, ছিংগল ইউজ প্লাষ্টিক যাতে আমি ব্যৱহাৰ নকৰোঁ তাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিছোঁ। আৰু এইবাৰ বিশেষকৈ এডভাৰটাইজমেণ্ট বা আমাৰ যিখিনি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে বিভিন্ন জেগাত আমাৰ এই এডভাৰটাইজমেণ্টটো গৈছে। আমাৰ আনকি গুৱাহাটীতো বিভিন্ন ঠাইত, গণেশগুৰিত, আমাৰ জালুকবাৰীত, তেনেকুৱা বিভিন্ন ঠাইত আমাৰ হোৰ্ডিংবোৰ লগোৱা হৈছে। ডিজিটেল হোৰ্ডিংবোৰ আছে, এডভাৰটাইজমেণ্ট চলি আছে। আৰু তেনেকুৱাকৈ কিছুমান নিউজ চেনেল, 4টা নিউজ চেনেলতো আমি এডভাৰটাইজমেণ্ট দি আছোঁ। আৰু 4টা আমি নিউজ পেপাৰতো এডভাৰটাইজমেণ্ট দিছোঁ। তো এতিয়া বিভিন্ন জেগাৰ পৰা কোৱাৰীবোৰ আহি আছে আমাৰ তাত যে বাওখুংৰিৰ বিষয়ে জানিব বিচাৰি আছে মানুহখিনিয়ে, বিভিন্ন ৰাজ্যৰ মানুহখিনি আহিব বিচাৰি আছে। তো তাৰে কেনেকুৱাকৈ ৰুট মেপ আছে, কি নাই, আমাৰ গোটেই সেনেকুৱা এনকুৱাৰীবোৰ আহি আছে। তো আমি তাৰে তেনেকুৱা ৰিপ্লাইবোৰ তেনেকুৱাকৈ দি আছোঁ। তো এইবাৰ বাওখুংৰিটো অলপমান সুকীয়া হ'ব। মই ভাবোঁ যোৱা 10টা 11টা বছৰ যেনেকুৱাকৈ গৈছে তাতকৈ এইবাৰ অলপমান সুকীয়া হ'ব আৰু খুব ধুনীয়া হ'ব। আৰু পাৰ্টিচিপেণ্টো আমি বিভিন্ন ঠাইৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা যিহেতু আহে, তো এইবাৰো তেনেকুৱাকৈ আমাৰ চাইকেলিং কম্পিটিশ্যন আৰু আমাৰ ট্ৰেকিং কম্পিটিশ্যনত বিভিন্ন ৰাজ্যৰ পৰা মানুহখিনি আহি কিনে ইয়াতে অংশগ্ৰহণ কৰিব। তো মই আপোনালোকৰ জৰিয়তে এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ আগতে আমাৰ লোকেলসকল মাত্ৰ ইনভলভ হৈ আছিলে। তো আপোনালোকৰ এইটো প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ঠাইত যাতে আপোনালোকৰ পৰাও মেছেজটো যায় যে আমাৰ এইটো লাহে লাহে এনুৱেল কেলেণ্ডাৰ হ'বলৈ গৈ আছে। আমি BTCৰ এইটো বাওখুংৰিটো এনুৱেল কেলেণ্ডাৰ বনাব বিচাৰিছোঁ। তো এইবাৰ আমি 3দিনীয়া কৰিছোঁ, যিহেতু ইলেকশ্যন এই বছৰে আছে আমাৰ। তো ইলেকশ্যন নাথাকিলে হয়তো 4দিনীয়া বা 5দিনীয়া হ'লে হয় লৈ যাব পাৰোঁ, সেইটো আমি চেষ্টা কৰি আছোঁ। আপোনালোকে জানে টেণ্টিং এটা কেম্প হয় ৰাজস্থানত, আমাৰ ভুজ ডিষ্ট্ৰিক্টত, ৰাণ অফ কাচ্ছত এটা ৰাজস্থানত এটা টেণ্টিং হয়, মেলা হয়, যিটো আপোনাৰ 2007 চনত আৰম্ভ কৰিছিলে মাননীয় নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া যেতিয়া CM আছিলে। তাৰ পৰা গৈ 3দিনীয়া কেম্পিংটো গৈ আজি 4 মাহ কেম্পিং হয়। তো এটা ডাঙৰ হিউজ ক্ৰাউড, এটা বিভিন্ন ৰাষ্ট্ৰৰ পৰাও তাতে আহে। তো তেনেকুৱাকৈ আজি আমাৰ BTCত, বিশেষকৈ আমাৰ চৰাইখলা ৱাইল্ড লাইফ চেঞ্চুৰী, ইয়াত ইমান ধুনীয়া আমাৰ চাব লগা বস্তু আছে। আমাৰ গল্ডেন লেংগুৰ আছে, ট্ৰেকিং আছে, পেৰাগ্লাইডিং আছে, তো বিভিন্ন ধৰণৰ এক্টিভিটিছখিনি আছে। তাৰ উপৰি এইবাৰ চৌধুৰী দৰ্শনৰ জৰিয়তে আমাৰ ৱেটলেণ্ড এক্সপিৰিয়েঞ্চ, য'ত আমাৰ ডিপ্লাই বিল আৰু ধীৰ বিল, এই 2টা বিলক আমি কেনেকুৱাকৈ আৰু ডেভেলপ কৰিব পাৰোঁ তাৰে অলৰেডি টেণ্ডাৰ হৈ গ'ল, DPR বনি টেণ্ডাৰ হৈ গ'ল, এতিয়া কাম চলিব। তো কাম চলাৰ লগে লগে মই ভাবোঁ অহাবাৰ
আমি খালি বাওখুংৰিতে সীমিত নাৰাখি আমি গোটেই চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীটো আমি সামৰি কিনে এই ফেষ্টিভেলটো আৰু আমি দিন কেইটামান আৰু বঢ়াই দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। তো আপোনালোকক সকলোকে মই অনুৰোধ এইটোৱে জনাম যে আপোনালোকৰ জৰিয়তে এইটো মেছেজ যাব লাগে যে আমি গ্ৰীণ পিচ এণ্ড পিচফুল বড়োলেণ্ড যিটো আমাৰ মেছেজ দিব বিচাৰিছোঁ, সেই পিচফুল বড়োলেণ্ড, প্লাষ্টিক ফ্ৰী বড়োলেণ্ড, গ্ৰীণ বড়োলেণ্ড, এই যাতে আমি আপোনালোকৰ জৰিয়তে যাতে এই মেছেজটো সকলো তাত যায়। আৰু এইবাৰ আমি বিশেষকৈ প্লাষ্টিক ফ্ৰী আমি কৰিব বিচাৰিছোঁ। আৰু গোটেই খালি আমি বাওখুংৰিলৈ সীমিত নাৰাখোঁ, আমাৰ যিমানখিনি পিকনিক স্পটবোৰ আছে বা টুৰিষ্ট স্পটবোৰ আছে, বিশেষকৈ টুৰিষ্ট স্পটবোৰ আমি কেনেকৈ প্লাষ্টিক ফ্ৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ।